এইফালে মেট্ৰ' আহি গ'ল আপোনাৰ দৰ্জা খুলিলে চ' মানুহ চাওক এতিয়া আপোনাৰ মেট্ৰ'ত বহা এইফালে আমাৰ লগতে বহি আছে এইফালে আমাৰ ফেমাছ ফটোগ্ৰাফাৰ দীপাংকৰ দা Sector5 ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হৈছে চ' বহুতে ভাবিব পাৰে বহুতে যাবও পাৰে বাট মোৰ কাৰণে ফাৰ্ষ্ট হৈছে সেইটো কাৰণে এক্সাইটেড লাগি আছে যিকোনো বস্তু নতুন নতুন বস্তু কিছুমানত আহিলে ভাল লাগে আৰু ন চ' সেয়ে আনিছে আপোনাৰ এইফালে গেটখন এতিয়াও খোলা আছে চ' এইফালে আমাৰ গৌতম আছে ব্ৰাদাৰ তাৰ ৰুমতে কালি থাকিলোঁ আৰু ইয়াৰো এটা ইউটিউব চেনেল আছে আপোনালোকে কলকাতা যদি কিবা চাবলগীয়া ঠাই আছে সি দেখাই দিব ধুনীয়া ক্ৰেজি লাইফ বুলি আছে চ' আমি এতিয়া আমি তিনিটাই গৈ আছোঁ এতিয়া মেট্ৰ'ত আৰু এইফালে মানুহ ক'ৰ পৰা চ' এইখিনি ইয়াতে অৰুণাময় ষ্টেচনত এতিয়া ৰখিছোঁ আৰু ইয়াতে সেইখন যদি আমাৰ গুৱাহাটীলৈকে যোৱাহেঁতেন কিমান ঘণ্টা লাগিব এনেই হ'লেও বহুত ফাষ্ট হ'ব বহুত ফাষ্ট হ'ব এইফালে আপোনাৰ মানুহ উঠিছে কিছুমান নামিব ইয়াৰ পৰা সেয়াই আৰু আপোনাৰ মেট্ৰ' ষ্টেচন कृपया दरवाजों से हटकर खड़े हों দয়াকরে দরজার কাছে দাঁড়াবেন না মানুহ কিমান হৈ গ'ল অথনি একোৱে মানুহে নাছিলে আৰু এতিয়া আপোনাৰ মাটিৰ তলত গৈ আছোঁ পরবর্তী স্টেশন শিয়ালদা এতিয়া টানিছে দেখিছে নে পিকআপ অঁ টানিছে আৰু লাগিছে আৰু পিকআপ লাগে তাক ইয়াত এখন কিমানত গৈছে বাবা 20-30 অঁ বেছি গৈছে আৰু লাগে তো ফিল কৰা নাই ভিতৰত আছো তো এইকাৰণে বেলেগ একো আমাৰ নেক্সট ডেষ্টিনেশ্যন হৈছে আপোনাৰ শিয়ালদা এতিয়া আমি নামিম আৰু এতিয়া লেফ্ট চাইডে হ'ব ন লেফট সাইড রাইট দুটো সাইড দুটাতে অল ৰাইট এতিয়া আপোনাৰ মেট্ৰৰ পৰা নামিছোঁ এইটো লাষ্ট ষ্টেচন হয় মানে ইয়াৰ পৰা নাযায় আৰু নামিব লৈছোঁ সেইবোৰ চব আমাৰ লগতে অহা মেট্ৰত অহা গোটেই মানুহকেইটা ইমানকেইটা মানুহ লৈ আহিছিলে চাওক আৰু এতিয়া আমি বাহিৰলৈ ওলাই যাম আকৌ উবেৰ চুবেৰ বুক কৰিম তাৰপিছত নহ'লে টেক্সি বুক কৰিম তাৰপিছত আকৌ আপোনাৰ ষ্টেচন যাম কিন্তু ভাল লাগিছে পূৰা ক্লিন হয় জেগাডোখৰ মেট্ৰ' মানে আমাৰ যোনবোৰ ইণ্ডিয়ান ৰেলৱে হয় নহয় এইবোৰত কিন্তু বহুত বেলেগ মানে বহুত চাফ চিকুণ চাওক এইবোৰ ডাষ্টবিন চাষ্টবিন ইয়াতে আছে আৰু এতিয়া টকেন দি মেলি যাবগৈ লাগিব আৰু ইয়াৰ পৰা আপোনাৰ প্ৰস্থান হ'বগৈ ইয়াৰ পৰা যাবগৈ লাগিব আৰু এই যোনটো টকেন হয় ন সেই বস্তুটো আপোনাৰ ইয়াতে ভৰাই দিব লাগিব ভৰাই মেলিহে যাব পাৰে আৰু যদি আপোনালোকে যদি এইটো হেৰুৱাই দিয়ে তেন্তে যাবলৈ নোৱাৰে মানে সেইটো সদায় মন দিব মানে সেইটো বস্তু যোনে আহে মানে ভালছে ৰাখিব যাতে পেলাই নিদিয়ে মানে বা হেৰুৱাই নিদিয়ে এনেইটো এইটো ফুটাত দিব লাগে এতিয়া খুলি দিয়ে এনেকৈ সেইকাৰণে যাওঁ মেট্ৰ'ক বাই দি পেলাই এতিয়া আমি আকৌ ওপৰলৈ উঠি যামগৈ এতিয়া বৰ্তমান মাটিৰ তলত আছোঁ আমি একদম টাইছিলোঁ ওপৰলৈ যাম চাওক আমি কিমান তলত আছিলোঁ এতিয়া মেক্সিমাম আমি বহুত ফুল ওপৰলৈ আহিলোঁগৈ এইখিনি ওপৰত অলৰেডি আহিছোঁ এইখিনিৰ ওপৰত আহিছোঁ ওপৰ এইখিনি তলৰ পৰা ইমান আহিছোঁ নহয় চাওক এতিয়া আপোনাৰ গৈ আছোঁ ওপৰলৈকে মানুহ চব ইয়াৰ পৰা আপোনাৰ এইটো হৈছে শিয়ালদা যোনটো মেট্ৰ' ষ্টেচন মেইনটো হয় ইয়াতে মাৰ্কেট চাৰ্কেট আছে আৰু ইয়াৰ পৰা আমি ডাইৰেক্ট এতিয়া টেক্সি নহ'লে উবেৰ লৈ লওঁ এতিয়া ওলাই যাওঁ ইয়াৰ পৰা চ' এয়া হৈছে আপোনাৰ শিয়ালদা যোনটো বাহিৰৰ পৰিৱেশ ইয়াতে আপোনাৰ টেক্সি উবেৰ চুবেৰ চব পোৱা যাব আৰু ইয়াৰ পৰা আকৌ আমি এতিয়া ষ্টেচন টাইম হ'বগৈ 5টা 6 হৈছে 1 ঘণ্টাত পাই যাম মোবাইলতে চ' গাইছ এই আছে আপোনাৰ শিয়ালদা যোনটো মেট্ৰ' ষ্টেচন মানে আৰু ইয়াৰ পৰা যিহেতু এতিয়া ওলাই যাম আপোনাৰ নেক্সট ষ্টেচনলৈকে চ' এই আপোনালোকে অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ মেট্ৰ'ত কেনেকৈ জাৰ্ণি হয় নিজৰ এক্সপিৰিয়েঞ্চ ল'লোঁ চ' আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে বুলি আৰু যদি কিবা চেনেলটো যদি নতুনকৈ যদি কোনোবা চাই আছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অল কৰিব চ' আজিলৈ বাই বাই বি ছেফ ৰাইট ছেফ টিল দেন টাটা আমি এতিয়া ইয়াৰ পৰাই শিয়ালদাৰ পৰা বাই বাই দিলোঁ আপোনালোকক চ' নতুন এটা ব্লগত পুনৰ লগ পাম চ' বাই বাই अरे नहीं आदमी लोग तो लेट होगा इन लोग का ट्रेन ऐसे नहीं पकड़ता हूँ